সেইসকলক যিসকলে তেওঁলোকৰ প্ৰেয়সী ইয়াত বহি আছে, কাষত মাকো বহি আছে, পিৰিক পাৰাক টাৱাৰ মিলাই আমাৰ ৱাইফাই ছিগনেল দি পেলাই চকুৰ চাৱনি মিলাই আছে, তেওঁলোককো হাজাৰ কোটি নমস্কাৰ। তাৰ পিছত আমি নমস্কাৰ জনাব বিচাৰিছো সেইসকল মহান ব্যক্তি যিসকলে বিহু বুলি মানুহসকল বিহু মণ্ডপলৈ অহা বুলি গম পায়, যিসকলে সেইখন ঘৰত মানুহ নাই বুলি গম পায়, এই সোমাও বুলি এটা ধান্দা লৈ আছে, তেওঁলোককো আমাৰ প্ৰীতি ভৰা নমস্কাৰ। তাৰ পিছত আমি নমস্কাৰ জনাব বিচাৰিছো সেইবিধ যন্ত্ৰক, যিবিধ যন্ত্ৰই সেই চুৰভাৱ সোমাও হৈ থকা অৱস্থাত বন্ধ হৈ থাকি গোটেই ঘৰখন ৰক্ষা কৰি আছে। কি বাৰু? তলাটো। তেখেতসকলকো দিছো আমি প্ৰীতি ভৰা নমস্কাৰ। তাৰ পিছত আমি নমস্কাৰ দিবলৈ জনাইছো সেই বিশিষ্ট মানুহসকলক, যিসকলে বিহু বুলি গম পায় অকমান গাটো ৰংচঙীয়া কৰি এই শংখ মাৰ্কাভাগ ধৰি আহিছে, তেওঁলোককো আমাৰ প্ৰীতি ভৰা নমস্কাৰ। বেয়া পাব নালাগে দেই। তাৰ পিছত আমি নমস্কাৰ জনাইছো সেইসকল ব্যক্তিক, যিখন বিহু কমিটিয়ে আজি আমাক এই মঞ্চত অকণমান কথা কোৱাৰ সুযোগ দিলে, সেইসকলক আমাৰ কৌতুক গোষ্ঠীৰ ফালৰ পৰা শতকোটি নমস্কাৰ। শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী, বিহু আমাৰ চেনেহৰ চেনিকল, ভোকত ভীমকল, পিয়াহত দমকল, আৰু বিহু পাতিলে কমিটিৰ মাজত পইচা লৈ কণ্ডল বুলি কয়। বেয়া নাপাব দেই, কমিটিক কৈছো আৰু দেই, এনে ধেমালি কৈছো আৰু দেই। মই মানে অলপ আগতে এইফালেদি গাড়ীখনলৈকে সোমোৱাই আনিছো, সোমোৱাই আনোতে এইখিনিতে ল'ৰাজন পালো। ল'ৰা মানে অকণ বয়সস্থ মানুহে বাৰু, তেখেত একদম নাচি আছে, একদম পুৰা বিহু বুলি একদম পুৰা নাচি আছে। মই কৈছো হৰি প্ৰভু আপুনি যে নাচি আছে? কৈছে বিহু নাচি আছো, একদম পুৰা নাচি আছে তেখেতে। মই কৈছো কিয় নাচি আছে আপুনি? কৈছে বিহু। মই কৈছো বিহু বুলি গান এটাও বজা নাই, একো তেতিয়া মানে গান বজা নাছিল দেই, অকণ বন্ধ হৈ আছিল, গান এটাও বজা নাই, একো হোৱা নাই, আপুনি নাচি আছে? কৈছে মই নাচি আছো, বিহু নহয়, কে বাজি আছো এইখিনিতে, শুনাচোন এইখিনিতে। কিনাৰত গৈ দেখিলো জেনেৰেটৰটো ধপ 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 ধপকে বাজি আছে, তেখেতে জেনেৰেটৰ শব্দতে নাচি আছে। বা তেখেতকো আমি শতকোটি নমস্কাৰ। এইভাগ কি আকৌ? চুপ চুপ চুপ, কিয় কান্দি আছ? কাণ তলে দিম একে। কান্দি আছ কিয়? নন্দন? সেইটো এটা মোক কিবা তেজ খাবলৈ নঠিনে। কোনে তেজ খুৱাব লৈছিলে? নন্দন নে কি সেইটো দে? ৰঞ্জন বুলি কয় আকৌ। সেইটোৱে। তেজ খুৱাব লৈছে? তেজ খাবলৈ নঠে আৰু দে একদম দীঘন কেঁচুৱে গান মান খুৱাবলৈ নঠিনে। ৰাম, তেজো খুৱাব লৈছে, কেঁচু খুৱাব। তোক এই বিহু দিনাখন তেজ আৰু কেঁচু কিয় খুৱাব? আপুনি বিশ্বাস কৰা নাই? নাই কৰা, একেবাৰে বিশ্বাস কৰা। দীঘন কেঁচু আৰু দে একদম নঙা তেজ অকণমান দি দিছে। ই বুজি পোৱা নাই, এইখন দোকানত চাউ আৰু চচ দিছে, ই বুজিয়ে পোৱা নাই। থাও কি থাও আকৌ মই নোৱাৰিছো নহয়, যিমান চাই থাকো। তোক চোৱা কথা কোৱা নাই, সেই বস্তুবিধৰ নাম চাউ। থাক আকৌ মোক যিমান চাই থাকো থাক।
সেই খোৱা বস্তুবিধৰ নাম চাও চাও মানে মেগী যে মেগী চাও 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 মেগী চাও চাও আমাৰ গাঁৱৰ মেগী মেগী নহয় কেঁচু আৰু লগতে কিবা নঙা নঙা তেল অকণমান দি দিছে সেইটো চচ টেকা চচপেন নহয় কাণতলীয়া চৰ লাগে নালাগে 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 তই ইয়ালৈ কিয় উঠি আহিলি মই ইয়ালৈ মই যে থেনি মাৰিতে পুৰণি গোদামত বোলে সেই থেনি মাই এজনীও ওলাইছে পুৰণি গোদামত চিনেমাই ওলাইছে সেই থেনি মাই এজনীক মই চাবলৈ আহি আছিলো তাৰপিছত মই আহি আছো নহয় আহি থাকোতে একদম ধিনধিক 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 কি ধুনৰ ঠাউন এটা শুনি গলো হয় নেকি তাৰপিছত দৈ আছো একদম কুমাই দিম কাক ঘুমাই দিবি পেককে মাৰিম কি গোবৰ সেইকাৰণে উঠি অহাৰ পৰা গোন্ধাই আছে ধুই আহিব পৰা নাই ইয়াৰ পৰা নামাৰ পিছত ধুই ল'মগৈ তাৰপিছত মই আহি একদম মানে এই নন্দন পোনাটো পালো নহয় নন্দন নহয় ৰঞ্জন সেইটোৱে একেবাৰে মোক সেই টেপ গান খুৱাব নহয় সেইগাল খুৱাব লৈছে বাৰু ঠিক আছে হ'ব দে ইয়াত মানে আমাৰ বিহু ফাংচন চলি আছে বিহু ফাংচন চলি আছে নেকি নমস্কাৰ এটা দে মই দিলো নমস্কাৰ মোৰ নাম থি পৰীক্ষা ঠাং নাই মোৰ ঘৰ দনি দেউতাৰ নাম মোৰ দেউতাৰ নাম খিতিত খিতিত বাৰু ঠিক আছে তই তোৰ ঘৰ ক'ত বাৰু মোৰ ঘৰতে আপোনাৰ এইফালৰ পৰা গৈ থাকিব এইফালৰ পৰা গ'লে গৈ আছো গৈ এটা পাব পালো মানে পালো তাৰপিছত গৈ আছো গৈ হাতীগাঁৱত তিনিআলি পালো নহয় পোৱাগৈ নাই পোৱা তাৰপিছত আপুনি গৈ আছে ইমান গৈ থাকিলে ভৰি বিষাবতো ইমান পুতুককে হ'ব না গৈ পেলাই পাবগৈ তাতেতো টাইমটো লাগিবই ঠিক আছে তাৰপিছত আপুনি গৈ আছে হ'ব তাৰ পিছৰ খিনি ক'ব নহয় আপুনি সুবিধাই দিয়া নাই দেখোন তাৰ পিছৰ খিনি গৈ আছো বাৰু নখি টেম্পুখন পাই যাব লক্ষী টেম্পু চলাই টেম্পু চলাইতে নখি টেম্পুখন পাই যাব পাম লক্ষী টেম্পু পাই গলো পানে নখি টেম্পু পানে পাই পেলাই একো নাই সিটো গুঠিয়ে যাব তাৰপিছত আপুনি গৈ আছো সেই বাবু দোকানখন পাই যাব বাবু দোকান তাৰ দোকানক সুধিব লাগিব চাগে নালাগে কিয় তাৰ লগত মোক সত্তু তেলে কাক সুধিম মই তাৰপিছত আপুনি চিধা গৈ থাকিব গৈ আছো আৰু নাযাওঁ মানে দেই নগনে কেনেকে হ'ব ইমান দেৰি যোৱাৰ পিছত উভতি আহিব নোৱাৰিব নহয় বাৰু ঠিক আছে গৈ আছো ঘৰটো সেইখিনিতে চাগে ন সেইখিনি ঘৰ নহয় তেনেহ'লে আপুনি গৈ আছে আকৌ তিনিআলিতে পাব তিনিআলিটোৰ পৰা আকৌ বাঁহতে যাব বাঁহতে গলো বাঁহতে গৈ আকৌ সোঁহাতে গলো তাৰপিছত নবচোন মই কিবা খেলি মেলিখন লাগি গৈছে নহয় হ'ব দে তোৰ ঘৰৰ কথা বাদ দে তোৰ ঘৰৰ পৰিচয় নালাগে আৰু আমাক বাৰু ইয়াত আমাৰ এটা অনুষ্ঠান চলি আছে এইটো ৰঙালী বিহু উৎসৱ হয় নেকি ইয়াত মানে এতিয়া ফাংচন হ'ব আগমুহূৰ্তত মানে কুইজ প্ৰতিযোগিতা চলি আছে ইয়াত কুইজ মই পোৱা জানো জন্মৰ পৰাই মই কুইজ কৰি আহিছো তই মানে অংশগ্ৰহণ কৰিবি কুইজত কৰিবি মই প্ৰশ্ন সুধিলে উত্তৰ দিব পাৰিবি সেইটো আকৌ কিয় নহয় সেইটো একেবাৰে মোৰ বাঁহাতৰ কামান বাৰু ঠিক আছে তোক প্ৰশ্ন এটা সুধো এটা কিয় 100টা সোধক মই কৈয়ে থাকিম বাৰু ঠিক আছে তই কচোন বাৰু বিজ্ঞান কাক বোলে নোৱাৰিবি চাগে ন পাৰিম কিয় নহয় সেইটো একেবাৰে মোৰ বাঁহাতৰ কামান বিজ্ঞান ন
নোৱাৰিবি চাগে পাৰিম কিয় নোৱাৰিম বিজ্ঞান 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 বিয়া পাতি দি জ্ঞান নাপোৱা সেয়া বিজ্ঞান একেবাৰে সুন্দৰ উত্তৰ দিছ তই এইবাৰ মোক দুখন ৰচনা মাতি শুনাচোন এই দুখন কিয় একোখনমান প্ৰথম মাতিয়ে থাকিম তোৱাবই নোৱাৰে একেবাৰে তই এখন ৰচনা মাতচোন তই দিলে প্ৰথমতে এখন দিয়ক মাতি দিম মই প্ৰথমতে সহজটোকে খোজো আৰু টান সোধক টান এই প্ৰথমতে গৰুখন কচোন গৰু আপোনাৰ বাৰু অকণমান কিবা আছে নেকি কাণতলীয়া স্বৰ লাগে নালাগে তোক ৰচনা গাব দিছো ৰচনা গা গৰু গৰু সেইটোনো কিবা মোক সোধে নেকি সেইটো সৌনথনিকে সোধে হ'ব তই কচোন বাৰু এতিয়া গৰু ৰচনাখন গা সোধে যদি ডাঙৰ সোধক গৰুখন গা প্ৰথমতে হ'ব দিয়ক গৰু 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 এবিধ পোহনীয়া জন্তু গৰু ঠেং ঠাইখন গৰু নেজ আছে গৰু গাত নোম আছে গৰু দাঁত আছে গৰু গাখীৰ দিয়ে গৰু গোবৰ দিয়ে পাৰিছোনে হ'ব মই কোৱা নাই জানো পাৰিম কোনে ঠিক আছে বাৰু এইবাৰ অকণমান টান সোধো এইবাৰ গৰুৰ পৰা অকণমান টানলৈ গলো কাগজ কাগজ কাগজৰ বিষয়ে ৰচনাখন গাই দে কাগজ ন কাগজ নোৱাৰিবি চাগে ন পাৰিম কিয় নাই সেইটো একেবাৰে মোৰ বাহঁতৰ কামান কাণতলীয়া স্বৰ লাগে নালাগে প্ৰথমতে ৰচনা ভাগ গা কাগজ কাগজ কাগজৰ নং বগা কাগজত লিখিব পাৰি কাগজত আমি ঠাণ্ডা বাদাম খাওঁ কাগজ কাগজ নোৱাৰিবি চাগে পাৰিম কিয় নোৱাৰিম কাগজ কাগজত আমি স্কুলত থাকোঁতে লিখিছিলোঁ কাগজত মেট্ৰিকতো লিখা হয় মেট্ৰিকৰ বহি গৰুৱে খায় গৰু এবিধ পোহনীয়া জন্তু গৰু ঠেং ঠাইখন গৰু নৈ আছে গৰু গাত নোম আছে গৰুৱে গোবৰ দিয়ে ই ঘূৰি ঘূৰি আকৌ গৰুকে পালেহি দেখিছেনে তোক গৰু কথা সোধা নাই কাগজৰ কথাই সুধিছিলো বাৰু ঠিক আছে এইবাৰ তই আমাৰ এজন মহান ব্যক্তি শংকৰদেৱৰ বিষয়ে ৰচনাখন গা শংকৰদেৱ শংকৰদেৱৰ বিষয়ে গাব নেকি নোৱাৰিবি চাগে পাৰিম কিয় নোৱাৰিম সেইটো একেবাৰে মোৰ বাহঁতৰ কামান হ'ব তোৰ বাহঁতৰ কামালটো গাই দেচোন শংকৰদেৱৰ নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শংকৰদেৱে ভাওনা নথিছিল শংকৰদেৱে নামো গায় শংকৰদেৱে 12 বছৰ বয়সতে কৰ্তন কমন কমনজন নয়নৰ লিখিছিল শংকৰদেৱে 12 বছৰ বয়সতে গৰু এটা উন্তিয়াই দিছিল গৰু এবিধ পোহনীয়া জন্তু গৰু ঠেং আছে গৰু গাত নোম আছে গৰু নেজ আছে গৰু চকু দুটা গৰু কথা সোধা নাই সি ঘূৰি ঘূৰি আকৌ গৰুখন কিয় পাওঁগে তই গৰু নেকি আপুনি মোক গৰু বুলি কৈছে হ'ব তোক এইবাৰ এখন টান সুধিম সোধক যেনেকুৱা টান সোধে মই মানে ইয়াক যদি মাটিত থকা বস্তু কথা সোধে সি ঘূৰি ঘূৰি আকৌ গৰুখনে পায়হি সেইকাৰণে এখন ওপৰৰ সুধিম সোধক এৰোপ্লেন এৰোপ্লেন ক'ব নেকি কিয় নোৱাৰিম মই ক আকৌ এৰোপ্লেন মই সিদিনাখন এৰোপ্লেন দেখিছিলো নহয় ৰচনাখন গা এৰোপ্লেন আকাশৰ ওপৰতে উৰি যায় এৰোপ্লেনত পাংখা থাকে এৰোপ্লেনৰ ভিতৰত মানুহ উঠি যাব পাৰে আৰু এৰোপ্লেনত যদি উঠি গ'লে তনত পথাৰ দেখা পোৱা যায় আৰু সেই পথাৰত গৰু থাকে গৰু এবিধ পোহনীয়া জন্তু গৰু ঠেং আছে গৰু নেজ আছে গৰু গাত নোম আছে গৰু চকু দুখ গৰু কাণ আছে হ'ব তই গম পালো তই নিজে এটা গৰু আপুনি মোক গৰু বুলি কৈছে হ'ব তোক কথা ক'লে গৰু ৰচনাখনে আনন্দ চব ৰচনা ক'লে সেইটো আহি যায় মই কি কৰিম ন বাৰু ঠিক আছে তোক এটা মানে আউট নলেজৰ প্ৰশ্ন সুধিম সেইটো কি বস্তু মানে বাহিৰা জ্ঞান বাহিৰৰ প্ৰশ্ন সুধিব সোধক বাৰু ঠিক আছে অসমত আটাইতকৈ কোনে বেছি ঢোল ভাল বজায় ঢোল কোনে বজাব আমাৰ মায়ে বজায় তই মূৰ্খ নেকি বাৰু আপুনি মোক মূৰ্খ বুলি কৈছে
তোৰ মায়ে কেনেকে ঢোল ভাল বজায় অ আপুনি সেইটো পান দেখিলেহে গম পাব কেনেকুৱা ধুন বজায় কেনেকে বজায় কচোন কেনেকে বজায় অ আমাৰ দেউতাই যেতিয়া পুৱা দি আহে তাৰপিছত নহয় মায়ে তেনেকুৱা ধুন বজায় নহয় অসমতে নোলাব তেনেকুৱা ধুন বজোৱা মানুহ বাহ হওক দে উপায় ভাল কথা কলি বাৰু ঠিক আছে তোক এইবোৰ প্ৰশ্ন নুসুধো এনে গান গাব জানো নেকি বাৰু গান একেবাৰে মই জন্মৰ পৰা গানেই গাই আহিছো হে জন্ম হৈছে গান ভাগে গাইছিলে একেবাৰে জন্ম হৈয়ে মই গান গায়ে আছো আজি ঠিক আছে এটা গাচোন বাৰু গান এটা গাওঁ কিন্তু এটা মই একদম চমৎকাৰ কৰিব পাওঁ চমৎকাৰ কি চমৎকাৰ গান গানে যে মোৰ যে মাতটো বেলেগ হৈ যায় হে কথা কৈছো গাচোন তেনেহ'লে চাওঁ চমৎকাৰটো গাওঁ মাইক টেক্টিং ভোকত নোখোৱাকৈ থকাটোৱেই ভাল এক মিনিট কি হ'ল ভোকত মানে অথকাই থাকিব পাৰে এটকাত চাউল পায় এতিয়া মানে ভোকত থাকিব পাৰে হা কান্তলীয়া চৰ লাগে নালাগে তোৰ ভোক লাগিলে এতিয়া আমাৰ চাথছ আছে ফাষ্ট ফুড আছে তাৰ চাও খাই দিব মেগী খাই দিব চিপছ খাই দিব এতিয়া কি হয় বেলেগ এটা গাব লাগে গাই দিম সেইটো একেবাৰে মোৰ বাহঁতৰ কামান গা বেলেগ এটা গা গাওঁ গা আকৌ এবাৰ মোদী চৰকাৰ কান্তলীয়া চৰ লাগে নালাগে এইবাৰ যদি সেই মোদী চৰকাৰ নাহিল তোৰে মই নেলু কাটিব মুখ্য বিৰোধীয়ে সেইভাগ নাগাবি যেনে তাতে হ'ব বাৰু ঠিক আছে তোক এইবাৰ তই এবাৰ বনগীত এটা গাচোন বনগীত সেইটো আকৌ কি গীত সেইটো বনগীত মানে ফুলৰ গীত ফুল ফুলৰ গীত এইটো ফুলৰ গীত নে এইটো ফুলৰ গীত এইটো ফুলৰ কথা ক'ব গ'লে থব ৰাইজে হা এইটো ফুল সেইটো ফুল সেইটো ফুল একদম তামাম গান এটা আছে গাওঁ কথাই গাওঁতো গা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি 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 মানে পিছৰখিনি গাব লাগে এতিয়াই গাটো নহ'ব ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি পিছৰখিনি গা তাৰপিছত এইখিনি গাব লাগে গাটো নহ'ব গাওঁ মই ৰেডি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি 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 ফুলনি মানে বাগিচা পিছৰখিনি নাই নেকি আৰু পিছৰখিনিয়েতো গাটো মই তোক গাব দিলো গান এটা পিছৰখিনি গাব ক'লো পিছৰখিনি গাব নোৱাৰো কেনেকুৱা মানুহ এইটো মই পিছৰখিনিয়ে গাই আছো কি কৈ আছে দেখিছে ৰাইজ এটা শব্দকে গাই আছে গানটোৱে তেনেকুৱা মই কি কৰিম এতিয়া বাৰু তই ঠিক আছে এইপিনে কি আহিছে বৰষুণ আহিছে হনে সেই মোৰ চেপতিজনী ঘৰত অকণে আছে তাই যে একেবাৰে ঢেৰেকণি দিনে বিয়াত ভয় কৰে ফোন এটা কৈ দে ভয় নকৰিবলৈ ফোন নাই নহয় মোৰ নাই নেকি নাই এই ৰঞ্জনৰ পৰা ফোন কৰি দিবি ইয়াৰ পৰা ওলাই গৈ হ'ব হয় নেকি আপুনি কৈ দিব দেই তই এটা কবিতা মাতচোন বাৰু কবিতা মাতি দিম মই সেইটো একেবাৰে মোৰ বাহঁতৰ কামানটো বাদ দে কবিতাটো মাত প্ৰথমতে আপুনি এতিয়া মোক একেবাৰে পঢ়া শুনা নজনা নিচিনা কৰি আছে মই এতিয়া কামান এটা কৰি পিনে গাই দিম চাব এখন দেখিছে এইডালে লিখি আনিছে কবিতা দেখিছ মোক নাচিব নাই আছে মই লিখি অনা নাই আপুনি কৈ আছে যে মই একো নাজানো মই লিখিবও জানো পঢ়িবও জানো এয়া সেইকাৰণে লিখি আনিছো মাতচোন তেলে কবিতাটো মাতো কথাই মাতিতো